নমস্কাৰ প্ৰথমে তথ্য ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছো হোৱাটছএপত এটা মেছেজ আহি আছে এটা নম্বৰৰ পৰা নম্বৰটো হ'ল 9782712399 এইটো নম্বৰৰ পৰা এটা মেছেজ দি আছে তাত লিখা আছে যে ইফ ইউ ফেইল দ্য টেট এক্সাম ইউ ক্যান আস্ক মি টু চেঞ্জ দ্য টেষ্ট স্কোৰ এণ্ড দেন পে মানে আপুনি যদি টেট এক্সাম যেটো হ'ল এইটো এক্সামত যদি ফেইল কৰিছে বা বেয়া হৈছে যদি আপুনি যদি টেষ্টৰ যদি স্কোৰ বঢ়াব খোজে তেতিয়া হলে বঢ়াব পাৰে আৰু বঢ়োৱাৰ পিছতে আপুনি পইচা দিব লাগিব এছতে এটা লিংক দিয়া আছে এই লিংকটোত ক্লিক কৰিব কৈছে বা আপুনি হোৱাটছএপত যেতিয়া মেছেজ আহিব তাৰ লগত কথা পাতিব পাৰে ইয়াতে আপোনালোকে চাব পাৰি আছে স্ক্ৰিনতে ইয়াতে দিয়া আছে আৰু বহুতে তাৰ লগত কথা পাতিছে হোৱাটছএপ যিখন নম্বৰ দিয়া আছে এখন নম্বৰৰ লগত কথা পাতিছে অকল এটা নম্বৰ নহয় বেলেগ নম্বৰটো আহিছে তো আপোনালোকক যদি তেনেকুৱা যদি লিংক দিয়া আহে আপোনালোকে কিন্তু হঠাতে একো নকৰিব কাৰণ ডাঙৰ কিবা প্ৰবলেম হ'ব পাৰে পিছত ঠিক আছে তো ইয়াতে কথা পাতিছিলে এজনে সুধিছিলে আপোনালোকে চাব পাৰে স্ক্ৰিনতে যে ইফ ইউ ফেইল দ্য টেষ্ট ইউ ক্যান আস্ক মি টু চেঞ্জ দ্য টেষ্ট স্কোৰ এণ্ড পে এছত কৈছিল যে হাউ মেনি পেইড মানি ঠিক আছে তো ইয়াতে ৰিপ্লাই দিছে যে উই প্ৰহিবিট কলিং মানে তাত কল কৰিব কোৱা হৈছিল আৰু তেওঁলোকে কৈছে যে উই প্ৰহিবিট কলিং প্লিজ আন্ডাৰষ্টেণ্ড আৰু তেওঁলোকে কৈছে যে পইচাৰ কথা সোধাত যে ইউ নিড টু পে 1000 ইন এডভান্স আফটাৰ মডিফিকেশ্যন ইউ ক্যান পে দ্য ৰিমেইনিং 25000 প্ৰথমতে 1000 টকা দিব লাগিব এডভান্স ইয়াৰ পিছত যেতিয়া মডিফিকেশ্যন হৈ যাব তেতিয়া 25000 টকা দিব লাগিব তো after your score is revised you can check your qualified score on the official website ইয়াতে তেলোকে কনফিডেন্টলি কৈ আছে যে যেতিয়া স্কোৰ ৰিভাইজ হ'ব তেতিয়াহে তেলোকক পইচা দিব লাগিব এছত অফিচিয়েল ৱেবছাইটত এইখিনি চাব পাৰিব চাইছেনে কিমান কনফিডেন্টলি আপোনালোকক ইয়াতে কথা পাতি আছে যা মেছেজ কৰি আছে যে আপোনালোকক চেঞ্জ কৰাই দিব তো আপোনালোকে যদি তেনেকুৱা ধৰণৰ মেছেজ আহি আছে তেতিয়াহলে সাৱধান হৈ যাব আৰু কিন্তু তাত ৰিপ্লাই নকৰিব আৰু ৰিপ্লাই কৰিলেও কিন্তু যদি পইচা খুজে তেতিয়াহলে আপোনাৰ কিন্তু সাৱধান থাকিব নহলে ভৱিষ্যতে কিন্তু আপোনালোকক বহুত অসুবিধাৰ সন্মুখীন হ'ব লাগিব পাৰে ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ এটো মই ফেসবুকত এটা পাইছিলো তো এটো কাৰণে আপোনালোকক সাৱধান কৰাৰ কাৰণে আপোনালোকক জনাই দিলো ভিডিওটো ভাল লাগিলে লাইক কৰিব যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ লগ পাম নেক্সট ভিডিও